গাড়ীত গ'ল যা Halo. Have we had 20 bucks? Mau apa sayang? Bro. Lihat cutting apa nih? Itu saja. আৰু আমাৰ এই ব্যৱসায়টো যথেষ্ট উন্নত হ'ব বুলি আশা কৰিছোঁ। এই প্ৰকল্পটো হোৱাৰ কাৰণে আৰু এটা সুবিধা হৈছে কি আমাৰ গাহৰিৰ মূল্যটো কোনোদিন নেহেৰাব বুলি ভাবিছোঁ। যিহেতু ইয়াত যথেষ্ট পৰিমাণৰ গাহৰি মানে ধৰক ব্যৱস্থা সংৰক্ষণৰ ব্যৱস্থা কৰিব বা ইয়াত তেনেধৰণে কাটিঙৰ ব্যৱস্থা কৰিব। সেইকাৰণে আমি আমাৰ বজাৰখন খুব সুন্দৰভাৱে চলিব বুলি আশা ৰাখিছোঁ আৰু ভালো লাগিছে। আজি বহুত উৎফুল্লিত হৈছোঁ। আমাৰ ব্যৱসায়টোত অন্ততঃ আমি ভাল ধৰণে ছাকচেছফুল হ'ম বুলি ভাবিছোঁ। হয়, এতিয়া কওকচোন বাইদেউ, এই যিটো অভিলাগত যিখিনি গাহৰিৰ পৰা আমাৰ অপকাৰ হৈছে, অৰ্থনীতিটো বহুত ক্ষতি হৈছে, এইখিনি সকলো উপলব্ধি কৰা হৈছে আৰু তেনেকুৱা এটা সময়ত এনেকুৱা এটা উদ্যোগে ভুমুকি মাৰিছে সকলোৰে চকুৰ আগত। এতিয়া আজি এই সভাখনলৈ আহ্বান কৰালৈকে মুখ্যমন্ত্ৰীদেৱৰ সুবিধা আছে? সুবিধা আছে। মই তেনেকৈ নতুনকৈ ভেটি এটা স্থাপন কৰিছোঁ, ভেটি উঠাইছোঁ এইবছৰ। হয়, আৰু চৰকাৰী যদি আমি কিছুমান আঁচনিৰ কথা বাৰে বাৰে কৈ আছোঁ, হয়, ছাবচিডিযুক্ত লোনৰ কথা, হয়, আমি যিখিনি তেখেতসকলক আবেদন জনাইছোঁ, ইতিমধ্যে আমি চৰকাৰক মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰক পত্ৰ দিছোঁ আৰু আমাৰ পশুপালন মন্ত্ৰী ডাঙৰীয়াকো আমি গোটেই কথাখিনি অৱগত কৰিছোঁ। আমি বিচৰা ধৰণে যদি আমাক অকণমান সহায় সহযোগ কৰে তেখেতসকলে বিভাগৰ তৰফৰ পৰা, তেনেহ'লে আমি আৰু আগবাঢ়িবলৈ সক্ষম হওঁ আৰু ইয়াত যিখিনি প্ৰয়োজনীয় হয় সেইখিনি দিবলৈ মানে আমি মানে পাৰিম। আচ্ছা, ডেফিনেটলি আপোনাৰ ঔদ্যোগিক মানসিকতাটো মানে ধৰি ৰাখিবৰ কাৰণে তাক আগবঢ়াই নিবৰ কাৰণে যিটো ছাবচিডিৰ লোনৰ প্ৰসংগটো আপোনালোকে নিজেই কৈছে, অসমীয়া চিনাকি
আচ্ছা এই ক্ষেত্ৰত আমাৰ বেংকসমূহৰ লগত যোগাযোগ আৰু অসম চৰকাৰে ইয়াত কৰি দিবলগীয়াখিনি বা বেংকত পোৱা অসুবিধা সেইখিনিৰ পৰা আপোনালোকে নিশ্চয় অভিজ্ঞতা লাভ কৰিছে অভিজ্ঞতা ইতিমধ্যে কেনেকুৱা বাৰু বেংকৰ লগত অভিজ্ঞতা বেংকেতো কোনো কাৰণতে তেখেতসকলে দিব নিবিচাৰে লোন অনুমতিবিলাক বিভিন্ন অজুহাত দেখাই তেখেতসকলে সদায় থাকে গতিকে সেই বিষয়ত আমি এইবাৰ আমি শিৱসাগৰ হিচাপে শিৱসাগৰ জিলা আমাৰ মাননীয় আয়ুক্ত মহোদয়ৰ লগত আমি আলোচনা কৰিছোঁ আৰু আয়ুক্ত মহোদয়ে এবাৰ তেখেতে নিজে দায়িত্ব সহকাৰে কৈছে যে 200 পালকক এইবাৰ যিটো মুখ্যমন্ত্ৰী ফ্লেক্সিব আঁচনিৰ 1,92,000 যিটো স্কীম আছে সেই স্কীমটো 200 পালকক এইবাৰ আবেদন যেনে তেনে কৰোৱাই সেইখিনি দিয়াৰ ব্যৱস্থাটো তেখেতে নিজেই তদাৰক কৰিম বুলি মানে আশ্বাস দিছে যে বেংকৰ জৰিয়তে কথা পাতি যাতে তেখেতসকলক দিয়ে তাৰ জৰিয়তে যাতে আমি গাহৰি আমি উৎপাদন কৰিব পাৰোঁ এই কথা এখেতক দিব পাৰোঁ ইয়াৰ লগতে আমি যি ASFক মানে প্ৰতিৰোধ কৰিবলৈ আমি বিজ্ঞানসন্মত যাতে গাহৰিখিনি পালন কৰোঁ সেই বিষয়ত আমি মানে সদায় চলাই আহিছোঁ আৰু আমি সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আমি সদৌ অসম গাহৰি পালক সন্থাৰ তৰফৰ পৰা আমি গোটেইখিনি সমগ্ৰ অসমতে প্ৰচাৰ কৰি আহিছোঁ কংকন ৰাজখোৱা হয় মই সদৌ অসম গাহৰি পালক সন্থাৰ যুটীয়া সম্পাদক হয় আপোনালোকৰ ফোন নম্বৰ এতিয়া সকলোৱে দিব ঠিক আছে কওক আচলতে কি হয় এই উদ্যোগটোৰ পৰা আমাৰ যথেষ্ট প্ৰফিট হ'ব বুলি ভাবিছোঁ কিন্তু কি হয় নাজানো কাৰণ তেওঁলোকৰ মাৰ্কেটিংটো কেনেকুৱা কি কৰিছে এতিয়ালৈকে ভিজিবল হোৱা নাই কাৰণ ASFৰ কাৰণে হয়তো বহিৰাষ্ট্ৰলৈ দিব পৰা হ'ব নাযায় দ্বিতীয় কথা হ'ল কি এই উদ্যোগটো বহুত টাইম লাগি গ'ল ইমান টাইম আচলতে লাগিব নালাগে আমি সকলোৱে জ্ঞাত যে আমাৰ গাহৰিটো সাধাৰণতে নৰ্থ ইষ্ট আমাৰ ভাৰতবৰ্ষৰ আৰু মূল ভূখণ্ডৰ অকল মানে যিসকল হৰিজন সম্প্ৰদায়ৰ মানুহ তেওঁলোকে খায় কিন্তু অতি লজ্জাজনক বিষয় আমাৰ আচলতে এই যিটো চাহিদাটো আমি নৰ্থ ইষ্টৰ মানুহখিনিয়ে আমাৰ নৰ্থ ইষ্টৰ মানুহখিনিৰ কাৰণে আচলতে পূৰণ কৰিব পৰা নাই এইটো আমি আচলতে কৰিব পাৰিলে যথেষ্ট ভাল হয় বাৰু ঠিক আছে আপোনাৰ এতিয়া লিমিট ষ্টক কিমান আছে 100+ আছে হয় আপোনালোকৰ ফোন নাম্বাৰকেইটা মোক দিব মই মোৰ ডায়েৰীত লৈ লৈছোঁ ঠিক আছে